হাই বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই চেহেৰীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া সময় হৈছে 3টামান বাজিছে আৰু উঠোতে অকণমান দেৰি হৈ গ'ল, তেনে মোৰ টোপনি ভগাই নাই। আৰু এইপিনে মই জল্দিকৈ উঠি আহি পেলাই ভাতো বহাই দিছোঁ, দি পেলাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ' বনাম বুলি ভাবিছিলোঁ আৰু পাহৰি গৈছিলোঁ ভিডিঅ' বনাবৰ কাৰণে। এয়াই পিনে মই কুকাৰত ভাত বহাই দিছোঁ, দি পেলাই আপোনালোকক ভিডিঅ' বনাই আছোঁ। আপোনালোক সকলোকে মোৰ ফালৰ পৰা 12 ৰমজান মুবাৰক। ভাত হৈ গ'ল, হৈ যোৱাৰ পিছত মই লহৰা বহাই দিছোঁ। ইয়াতে মই অকণমান চেৱাই বনাম বুলি ভাবিছোঁ, যিহেতু আমাৰ এখেতে পুৱাৰতীয়া ভাত খাব ইমান নোৱাৰে, সেইকাৰণে বোলো অকণমান চেৱাই বনাই দিওঁ। ইটো সিটো খালে আৰু পেটটো অকণমান ভৰি থাকিব, সেইকাৰণে ময়ো নোৱাৰোঁ পুৱাৰতীয়া ভাত খাবৰ কাৰণে। গধূলি ইফতাৰ কৰাৰ পিছত ৰাতিটো ভাত নাখাওঁৱেই, তেওঁ আৰু পুৱাৰতীয়া ইমান ভোক নালাগে নহয়, সেইকাৰণে বোলো অকণমান চেৱাই বনাই লওঁ। চেৱাই অকণমান খাম আৰু ভাতো খাম। চেৱাই ঘৰত বনোৱা চেৱাই হয়, ভাইটি দি পঠাইছিলে আমাৰ এখেতৰ, সেইকাৰণে বোলো এইখিনিও বনাই লওঁ। এখেতক জগাই আছোঁ, উঠি অহা নাই। মোৰ ভাত হৈ গ'ল। এইপিনে মই মাছ ভাজিও আছোঁ, অকণমান শুকান মাছ। আমাৰ এখেতে আহি গ'ল, এখেতৰ টোপনি ধৰিয়ে আছে, টোপনি ভগাই নাই এতিয়াও। এখেতৰ বোলে বহুত ভোক লাগিছে, ৰাতি ভাত খোৱা নাই যে। গধূলি ইফতাৰ কৰাৰ পিছত আৰু একো খোৱাই নাই, সেইকাৰণে ভোক লগা বুলি কৈছে। সেইকাৰণে মই জল্দি কৰি চেৱাইখিনি বনাই আছোঁ আৰু এখেতক কৈছোঁ আপুনি অকণমান মাছখিনি লৰাই দিয়কচোন। আৰু এখেতে এইপিনে মাছখিনি লৰাই দি আছে আৰু তেওঁ এতিয়া বহুত বোলে ভোক লাগিছে, এতিয়া ভাত বাঢ়ি পেলাই খাব ধৰিবই মোক নৰখাকৈ। আৰু মই এইপিনে চেৱাইখিনি ভাজি আছোঁ, আপোনালোকে চাই থাকক। আজি চেহেৰীৰ পৰাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো। ৰমজান যিহেতুকে 12 নম্বৰ ৰমজান ৰোজা হ'ব, সেইকাৰণে আজি ইমান প্ৰথম ৰোজাৰ পৰাই মই ভিডিঅ' বনাম বুলি পাহৰিয়ে থাকোঁ। সেইকাৰণে আজি আৰু বোলো ভিডিঅ' এটা বনাই দিওঁ, সেই বুলি কেনে আজি ভিডিঅ' বনাব ওলাইছোঁ। আমাৰ এখেতে ভাত বাঢ়ি আছে, মোক পানী দিব কৈছে। মোৰ ভাত হৈছে গৰম ভাত, এখেতৰ বোলে ভোক লাগিছে নহয়, সেইকাৰণে এখেতে নিজে জল্দি ভাত বাঢ়ি লৈ আছে। মই চেৱাইখিনিও বহাই দিছোঁ জল্দি কৰি, অকণমান স্পীড কৰি দিছোঁ দেচোন, নহ'লে বা আৰু দীঘলীয়া হৈ যাব যে ভিডিঅ'টো, সেইকাৰণে অকণমান স্পীডটো বঢ়াইও দিছোঁ। আপোনালোকে চাই থাকক। এবাৰ দুবাৰ মই মোবাইলটোৰ পিনেও চাই আছোঁ, কাৰণ ৰেকৰ্ডিং অফ হৈও থাকিব পাৰে। মোৰ বহুকেইদিন এনেকুৱা হৈছে, ভিডিঅ' বনাবৰ কাৰণে দি থৈ দিছোঁ, ৰেকৰ্ডিং হোৱা নাই। গৰম ভাত আমাৰ এখেতে বাঢ়ি লৈছে খাবৰ কাৰণে, এখেতৰ ভোক লগাৰ কাৰণে। এইপিনে মই এতিয়া আঞ্জাখিনি অকণমান গৰম দিম, আগতীয়াকৈ আঞ্জা বনাই থোৱাই আছে, সেইখিনিও মই গৰম দিবৰ কাৰণে বহাই দিছোঁ। এখন দুখন আঞ্জা এতিয়া ভাত খাব ইমান ইচ্ছা নাযায়, সেইকাৰণে ৰাতিৰে মাছৰ আঞ্জাও আছিলে, সেইখিনিও মই এতিয়া গৰম দিবৰ কাৰণে বহাই দিছোঁ। আৰু ইপিনে ৰাতি মই আজি বাচন মাজি থোৱা নাই কাৰণে এই বাচনখিনি মোক কেইটা মাজি পেলাই পানী দিব লাগিব, সেইকাৰণে মই বাচনখিনিয়ে মাজি লৈছোঁ। ৰাতি মাজি থোৱা নহ'ল, কাৰণ ইফতাৰ কৰি উঠাৰ পিছত অকণমান গাটো বেয়া লাগে যে, সেইবাবে। কিন্তু মোৰ চেৱাইও হৈ গ'ল আৰু মাছখিনিও মোৰ গৰম কৰা হৈ গ'ল, আমাৰ কাৰণে হৈ আছিলে। এতিয়া আমি চেহেৰী খাব বহিছোঁ তলতে। আমাৰ এখেতে ভাত খোৱা হৈয়ে গ'ল, আগৰ পৰা খাব ধৰিছে যে, আৰু মই এতিয়াই ভাত খাব ওলাইছোঁ। এতিয়া আমাৰ এখেতে চেৱাই খাব ধৰিছে আৰু মই ভাতখিনি খাব ওলাইছোঁ। এতিয়া ভাত তাত খোৱা হোৱাৰ পিছত আমাৰ এখেতে মছজিদত গ'ল, আজান দিলে, আৰু ময়ো নামাজ পঢ়িব ওলাইছোঁ ইয়াতে। এতিয়া ময়ো ৰাতিপুৱাৰ ফজৰৰ নামাজখিনি পঢ়ি লওঁ বুলি ভাবিছোঁ, কাৰণ এতিয়া মই নামাজখিনি পঢ়ি ল'ম।
এতিয়া মোৰ নামাজ পঢ়া হৈ গ'ল। এতিয়া মই কোৰান পঢ়িব ওলাইছোঁ। আপোনালোকক লগ পাই আছোঁ ৰাতিপুৱা। এতিয়া মই ইয়াছিন চূৰাটো পঢ়িবৰ কাৰণে ওলাইছোঁ। এইপিনে মই ইয়াছিন চূৰাটো পঢ়িব ওলাইছোঁ। ইয়াছিন চূৰাটো বোলো পঢ়ি পেলাই থৈ দিম আৰু ইমান নপঢ়োঁ, কাৰণ ছোৱালীজনী সাৰি পাইছে, মোৰ সৰু ছোৱালীজনী। এতিয়া ৰাতিপুৱাৰ মই কাম বন কৰি পেলাই গা পা ধুই আজৰি হৈ আহিলোঁ। এতিয়া সময় হৈছে, এতিয়া 10টা বাজিছে সময়। আৰু মই আজি আপোনালোকলৈ এতিয়া আৰু নতুন ৰেচিপি দিম। আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু তাৰপিছত মই কি কৰোঁ ইফতাৰলৈকে গোটেইখিনি ভিডিঅ' চাব। এতিয়া আহকচোন তেন্তে মই কি বনাওঁ আপোনালোকে চাই থাকক। এইখিনি শিডাল হয়, আমি শিডাল বুলি কওঁ। এইখিনি শুকান মাছ আৰু কচু দি পেলাই খুনা হয়। আদা ৰহুন দিব লাগে, জলকীয়া দিব লাগে। এই শিডাল আম্মাই খুন্দি আনিছিলে। এইখিনি এতিয়া মই পানীত অকণমান দেৰি ভিজিবৰ কাৰণে থৈ দিম। এইখিনি অকণমান দেৰি ভিজিব লাগিব। তাৰপিছত মই কি কৰি আছোঁ আপোনালোকে চাই থাকক। এইখিনি ভিজিব দি আহি পেলাই এইপিনে মই 2টা পিঁয়াজ লৈছোঁ, এটা ৰহুন, অলপমান আদা আৰু জলকীয়া কেইটামান, কাৰণ জ্বলা হ'লেহে ভাল লাগে শিডালৰ আঞ্জাত। এইখিনি মই ভালদৰে গুচাই পেলাই লৈছোঁ। এতিয়া এইখিনি মই ধুই চুই পেলাই এইখিনি আপোনালোকে চাওকচোন কি ধুনীয়াকৈ সিজি গৈছে পানীত তিয়াই ৰখাৰ পিছত। এতিয়া এইখিনি মই মিক্সিত দি পেলাই মাৰিম, মিক্সিত পিচি ল'ম ভালদৰে। এইখিনি মই আদা ৰহুন জলকীয়াখিনি পিঁয়াজে গোটেইখিনি মই ধুই পেলাই একেলগে দি লৈছোঁ। এই গোটেইখিনি দি পেলাই এতিয়া এইখিনি মই মিক্সিত দি পেলাই পিচি ল'ম। মই আৰু আদা দিছোঁ, আদা থৈ দিছোঁ, কাৰণ মিক্সি সৰু বাতিটোত নধৰিলে গোটেইখিনি, সেইকাৰণে মই আদা থৈ দিছোঁ। এয়া আপোনালোকে চাওকচোন কি ধুনীয়াকৈ মিহি হৈছে। এতিয়া মই এইখিনি গোটেইখিনিত জিৰা গুড়ি, নিমখ, জলকীয়াৰ গুড়ি, লগতে হালধি গুড়ি আৰু অকণমান তেল দি পেলাই গোটেইখিনি মই ভালদৰে হাতেদি সানি ল'ম। তাৰপিছত সানি পেলাই মই বহাই দিম। এইখিনি মই সানি চানি এয়া মই চাওকচোন, এইখিনি মই এতিয়া সানিব ধৰিছোঁ হাতেদি ভালদৰে। ইয়াতে অকণমান গুড়ি থাকি যায় নহয়, মিক্সিত পিছাৰ পিছতো মাজে মাজে অলপ দখৰা দখৰি আছে। সেইখিনি মই হাতেদি ভালদৰে ভাঙি দিছোঁ আৰু ভালদৰে সানি লৈছোঁ। মই কবাই আদা আৰু ৰহুন দিছিলোঁ যে, তাৰেও পিছাত নোযোৱা নাই কিছুমান, সেইখিনিও মই ভালদৰে গুচাই পেলাই দিছোঁ। এতিয়া মই সানি চানি এইখিনিত পানী দিছোঁ জোখ কৰি পেলাই, অকণমান বেছি কৰি পানী দিব লাগিব। এতিয়া মই পানী চানি দি পেলাই গেছটো জ্বলাই দিছোঁ। আগতে গেছটো জ্বলাই দি পেলাই লাৰি সানিব নোৱাৰি যে, গৰম হৈ যাব। এতিয়া মই এইখিনি ভালদৰে লৰাই থাকিব লাগিব একদম উতল হোৱাৰ পিছতো। এতিয়া মই এইখিনি উতল অহালৈকে মই বোলো অকণমান বাচন মাজি লওঁ। আপোনালোকে চাওক শিডালখিনি উতল আহিছে। এতিয়া ইয়াতে লৰাই থাকিব লাগিব ভালদৰে। এইখিনি একদম পানী শুহি নোযোৱালৈকে লৰাই থাকিব লাগিব, নহ'লে বা লহৰাটোৰ কাষৰ পিনে লাগি যায় থাকে। সেইকাৰণে কৰচেৰে এখন হেতাৰ সহায়ত লৰাই থাকিব লাগিব। মই ইয়াতে খন্তি ব্যৱহাৰ কৰিছোঁ, কাৰণ হেতাইদি আপোনালোকৰ ইচ্ছা, মই হেতাইদি লৰালেও লৰাব পাৰে। মই হেতাইদি লৰালে ইমান ভাল নাপাওঁ, মোক খন্তিয়ে লাগে। এইপিনে চাওকচোন কি ধুনীয়াকৈ উতল আহি আছে এইখিনি। এতিয়া মই পানীখিনি শুহি যোৱালৈকে অকণমান দেৰি মই ৰখি থাকিম। এতিয়া পানীখিনি শুহি যোৱাৰ পিছত মই গেছটো অফ কৰি দিছোঁ। এতিয়া আপোনালোকে চাওকচোন কি ধুনীয়া হৈছে শিডালৰ আঞ্জাখিনি। আমাৰ এইপিনে শিডাল বুলি কওঁ, আপোনালোকৰ পিনে কি বুলি কয় জনাবচোন কমেণ্টত। আমি কিন্তু এই শুকান মাছেদি বনোৱা এইখিনিক আমি শিডাল বুলিয়ে কওঁ। এতিয়া মই চব্জি তব্জি বনোৱা হৈ গ'ল।
এতিয়া মই কোৰাণ পঢ়িব আহিছোঁ। এতিয়া সময়ো হৈ গ'ল বহুখিনিয়ে, সেইকাৰণে বোলো এতিয়া কোৰাণখিনিয়ে পঢ়ি লওঁ, কাৰণ মই ৰমজান মাহত খতম দিম বুলি ভাবিছোঁ। সেইকাৰণে বোলো কোৰাণ পঢ়ি পেলাই একেবাৰে দুপৰীয়া নামাজখিনি পঢ়ি ল'ম। কোৰাণ পঢ়ালৈকে দুপৰীয়া নামাজ পঢ়াৰ সময় হৈয়ে যাব। মই কোৰাণখিনি লৈ লৈছোঁ পঢ়িবৰ কাৰণে, কাৰণ সময় তেতিয়া 11টামান বাজিছে। কোৰাণ অকণমান জল্দিকৈ ইমান পঢ়িব নোৱাৰোঁ, সেইকাৰণে বোলো কোৰাণ পঢ়ালৈকে নামাজ পঢ়াৰ সময় হৈ যাব আৰু নামাজ পঢ়ি পেলাই থৈ দিম। সেইকাৰণে বোলো কোৰাণখিনি আগে পঢ়ি লওঁ। সেইকাৰণে মই কোৰাণ পঢ়িব ওলাই লৈছোঁ আৰু আপোনালোকে চাই থাকক, মই ওলাইছোঁ। মই কোৰাণ পঢ়ি পেলাই আৰু অকণমান ৰেষ্ট লৈছিলোঁ। এতিয়া সময় 3টামান বাজিলে আৰু ভিডিঅ' নবনালোঁ। এতিয়া উঠি পেলাই মই বোলো ইফতাৰৰ যোগাৰ কৰোঁ। এতিয়া যে উঠি আহোঁ, এইপিনে বৰষুণ দিছিলে, অকণমান মোৰ চকু লাগি গৈছিল, আপোনালোকক অকণমান দেখা হ'ল। এতিয়া আহি মই জল্দি কৰি ইফতাৰী বনাবৰ কাৰণে ভিতৰত সোমাইছোঁ। এইপিনে মই গেছত পানী বহাই দি পেলাই মই কুকাৰটো ধুই লৈছোঁ। দুপৰীয়া ভাত বহোৱাই আছিলে, কাৰণ সেইখিনি ধুই লৈ পেলাই ইয়াতে এতিয়া মই বুট তিয়াই ৰাখিছিলোঁ ৰাতিপুৱাই, সেইখিনি মই কুকাৰত দি পেলাই উহাই ল'ম আগতে। তাৰপিছত মই বুটৰ আঞ্জা বনাই পিনে সৰু ছোৱালীজনী কান্দিব ধৰিছে মেগী খাব কাৰণে, সেইকাৰণে তাইৰ কাৰণে মই মেগী বহাব ওলাইছোঁ। এইপিনে মই মেগীখিনি বহাই দিছোঁ। মেগীখিনি উতলোৱালৈকে মই বোলো এইপিনে মই আটাখিনিয়ে ভালদৰে মাৰি লওঁ। আমাৰ এখেতে আজি পুৰি খাম বুলি কৈছে, সেইকাৰণে আজি আটা মাৰিব ওলাইছোঁ। বেলেগ দিনাখনে আটা ইমান নাখাওঁ, ৰোজা ৰাখি পেলাই মইতো আটা ৰুটি খাব নোৱাৰোঁৱেই, মোক ভাতেই লাগে। ৰোজা ৰাখি পেলাই মই এইবোৰ খাব নোৱাৰোঁ, কেইটামানে হওক মোক ভাতেই লাগে। এইপিনে মই আটাখিনি মাৰিবৰ কাৰণে লৈছোঁ, একদম চিম্পুলকৈ মাৰিম, ইমান নকৰোঁ। এতিয়া গৰম পানী দি পেলাই মই এখন চামুচৰ সহায়ত লাৰি লৈছোঁ। এইপিনে মই বুট ভাজিবৰ কাৰণে কি কৰিছা? হা? কি কৰিছা? হা? কি কৰি আছা? পিঠা বনাইছা? দে আহ। এইপিনে মই লুচি বনাবৰ কাৰণে বহাই দিছোঁ আৰু ভিডিঅ' নবনালোঁ। চাওকচোন মোৰ লুচিকেইখন ইমান ধুনীয়াকৈ ফুলি উঠিছে। মই ইমান মিঠাতেল বা ৰিফাইন দি পেলাই মই মাৰা নাই, আটাখিনি এনেই চিম্পুলকৈ গৰম পানী দি পেলাই মাৰিছোঁ। তেওঁ কি ধুনীয়াকৈ ফুলি উঠিছে পুৰিকেইখন। এইপিনে আৰু আমাৰ এখেতে ব্ৰইলাৰৰ মাংস আৰু কল দি পঠিয়াইছে, এতিয়া এইখিনিও বহাব লাগিব। আমাৰ ডাঙৰ ছোৱালীজনী মোক আপেল কল কাটি দি আছে, তাই আজিকালি কাটি দিয়ে। এইপিনে আমাৰ ইফতাৰৰ যোগাৰ হৈ গ'ল, গোটেইখিনি মাংসৰো আঞ্জা হৈ গ'ল। মই জল্দি বনালোঁ আৰু ভিডিঅ' নবনালোঁ। এতিয়া ইফতাৰ কৰা হৈ গ'ল, আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই পেলাই ভাল পালে তেনেহ'লে কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যোনে ছাবস্ক্ৰাইব কৰা নাই। আজিলৈ ইমানখিনিয়েই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।